আৰু যেতিয়া আপুনি জানিব যে আপুনি HIV পজিটিভ হয়, গাৰ্লফ্ৰেণ্ড, বন্ধু, ফেমিলি, ৰিলেটিভ, চুবুৰীয়া চবেই আপোনাৰ লগ এৰি দিব ছাৰ। আৰু আপুনি ডিপ্ৰেশ্যনলৈ গুচি যাব। আৰু পাছত শ্ল'লি এক মিনিট, মোৰ HIV হ'ল কেনেকৈ ছাৰ? এটা ভয়ংকৰ মহে কামোৰাৰ কাৰণে। এটা মহে কামুৰিলে HIV? ইয়াতেতো টুইষ্ট আছে ছাৰ। আপোনাৰ গাৰ্লফ্ৰেণ্ডে সন্দেহ কৰিব, ভাবিব কিবা কথা আছে, কিন্তু পাছত গম পাব এটা মহ। ছাৰ, সেইকাৰণেতো কওঁ, মানুহে ক'ব এই কণ্টেণ্টটো কিছু বেলেগ। সঁচাই বহুত বেলেগ ৰাইটাৰ চাহাব। এতিয়া মোৰ কথা মন দি শুনক। HIV কেতিয়াও কিবা মহে কামুৰিলে নিবিয়পে। HIV বিয়পে অসুৰক্ষিত যৌন সম্পৰ্কৰ দ্বাৰা, সংক্ৰমিত চিৰিঞ্জ বা বেজী আৰু ইংকৰ পৰা, আৰু সংক্ৰমিত তেজ গ্ৰহণ কৰাৰ পৰা, আৰু গৰ্ভৱতী HIV পজিটিভ মাতৃৰ পৰা তেওঁ হ'বলগীয়া সন্তানলৈকে। আৰু এটা কথা, যিকোনো HIV পজিটিভ মানুহৰ লগত কৰমণ্ডল কৰিলে, তেওঁক সাৱটি ধৰিলে বা একেখন কাঁহীত তেওঁৰ সৈতে আহাৰ গ্ৰহণ কৰিলে HIV নিবিয়পে। আপোনাৰ দৰে মানুহৰ কাৰণে মিছ ইনফৰমেশ্যন বিয়পে। বুজিলে? বুজিলোঁ ছাৰ। অৰ্থাৎ স্ক্ৰিপ্ট ৰিৰাইট কৰিব লাগিব। হয়, ৰিথিংক এণ্ড ৰিৰাইট আপোনাৰ এই স্ক্ৰিপ্টটো আৰু আপোনাৰ চিন্তাধাৰাও। বুজিলে? হয়। সজাগ হওক, HIV STI পৰা বাচক, আৰু মিছ ইনফৰমেশ্যন নহয়, জ্ঞান বিলাওক।